সন্মুখত চাওক আপোনালোকে দেখিছেনে এইটো গড় হয় মই গছৰ ওপৰৰ পৰা ভিডিঅ' কৰি আছোঁ তলত মহ আছিলে মানে মই ওপৰত আছোঁ আমাৰ গাঁৱত আহিছিলে মানে গড়টো ৰাতি ভিতৰতে আহিলে আৰু পথাৰত মা দেউতাক মাতিবলৈ আহিছিলোঁ গড় ওলাইছে বুলি ইয়াতে পথাৰ পালেহি গড়টো চাওক কিমান ডাঙৰ গড় মই গছৰ ওপৰৰ পৰা ভিডিঅ' কৰি আছোঁ আৰু গাঁৱত একে হুলস্থুল হৈ আছে গাঁৱৰ মানুহবিলাকে বহুত হুলস্থুল কৰি আকৌ ইফালে আহিছে ফৰেষ্টটো আহিছে লগতে এটা চাওক মূৰটো কিন্তু একেবাৰে তাৰ লগত যুঁজিবৰ কাৰণে খুজি আছে আমি ফৰেষ্টৰ লগতে আৰু লগৰবিলাকৰ লগত গছৰ ওপৰত পৰা চাই আছোঁ এইখিনি চাওক মূৰটোৱে কেনেকৈ আহি খুন্দা মাৰিছে গড়টোক চাওক দেখিছে নহয় মই গছৰ ওপৰৰ পৰা ভিডিঅ' কৰাৰ কাৰণে অলপ ভাল হোৱা নাই জুম কৰি কেনে দেখাইছোঁ একে ৰোৱা ধানৰ ওপৰত চাওক গড়টো যায় একেবাৰে ৰোৱা ধানবিলাক গছকি শেষ কৰি দিলে মহটো কিন্তু ভয় খালে মহটো গুচি গ'লগৈ এই পবিতৰাৰ পৰা আহিছে এইফালে গাগল মাৰি হৈ একেবাৰে আমাৰ এইফালে ওলালে আহি গড়টো ৰাতিপুৱা সময়তহে আমি গম পাইছোঁ কিমান ডাঙৰ চাওক ফৰেষ্টটো আহিছে লৈ যাব আৰু এতিয়া গৰুটোৱে ভাবিছে এইখন ট্ৰেক্টৰখন কিবা বেলেগ বস্তু নেকি সেইকাৰণে খুন্দা মাৰিব গৈছিলে চাওক কিন্তু খুন্দা নামাৰিলে দেখিকৈ আকৌ গুচি গ'ল সেইফালে ৰোৱা ধানৰ ওপৰত সেইফালে সেইটো পাৰে যাম বুলি ভাবিছিলে কিন্তু যোৱা নহ'ল সেইফালে মানে পানী বহুত দ হয় সেইকাৰণে আকৌ ৰিটাৰ্ণ ঘূৰি আহিলে আমি চাওক কেনেকুৱাকৈ গছৰ ওপৰতে উঠি আছোঁ গোটেই ফৰেষ্টৰবিলাকো উঠি আছে ফৰেষ্টক এটা দেখাইছোঁ চাওক এইবিলাক চব গছৰ ওপৰত চাওক এইটো ফৰেষ্টৰ গছৰ ওপৰত এইটো আকৌ ৰিটাৰ্ণ হৈ আহিলে গড়টো এইটো কিন্তু ইমান ডাঙৰ চাওক যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই গড়টো ক'ত ক'ত গৈছে ক'ব টাটা বাই বাই যা 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 যা